এখন ঘৰত জুই লাগিল। তেনেতে জুই থকা ঘৰৰ ওচৰত থকা 3জন মানুহক এজন মানুহে টানি আঁতৰাই আনিলে যাতে তেওঁলোকৰ গাত জুই নালাগক। কিন্তু সেই মানুহজনৰ জেল হৈ গ'ল। কিয়? কাৰণ সেই 3জন ফায়াৰ ব্ৰিগেড কৰ্মচাৰী আছিল। তেওঁলোকে জুই নুমুৱাই আছিল। ৰামৰ ঘৰৰ এটা মুৰ্গীয়ে যদুহঁতৰ ঘৰত কণী পাৰিলে। এতিয়া আপুনি ক'ব পাৰিবনে কণীটো কাৰ? কণীটো হ'ল মুৰ্গীৰ। সেইটো লাগিলে ৰামৰ ঘৰতে পাৰক বা যদুহঁতৰ ঘৰতে পাৰক।